তো ফাইনেলি 4 মাহৰ পিছত ঘৰলৈ যাব লৈছোঁ অকলে। কেনেকৈ গৈ আছোঁ মোৰ জাৰ্ণিটো আপোনালোকক দেখাইছোঁ আৰু চাব। এইটো আমাৰ মোৰ বেটেলিয়নৰ পৰা অহা ৰাস্তা। এইফালেদি এইফালে যাম আৰু মই ওপৰৰ ফালে। চ' এতিয়া মই খাব আহিছোঁ। এয়া পকৰা বনি আছে 20 কা। জম্মুৰ স্পেচিয়েল পকৰা, চাটনিটো মজা খাব কাৰণে। এতিয়া বহি ল'লোঁ, বহিবলৈ বিশেষ সুবিধা নাই, তথাপিও খাবৰ কাৰণে বহি লৈছোঁ। চ' এইফালেদি মোৰ বাছ আহি আছে, বেলি পৰব হৈছে, আপোনাৰ জম্মু টাউনৰ পৰা আহিছে। ফাইনেলি বাছ আহি গ'ল মোৰ বাছ আহি গ'ল। আই এম গোয়িং পিংকি বাছত গৈ আছোঁ দেলহি লালু প্ৰসাদে। লালু ফাইনেলি ঘৰ যাব ওলালোঁ বাছত। এতিয়া গৈ আছোঁ মই দেলহি। দেলহিৰ পৰা মই ফ্লাইট আছে মোৰ। বাই বাই জম্মু। কালি ৰাতিপুৱা লগ পাম আৰু আপোনালোকক। ৰাতিপুৱা মই দেলহিৰ পৰা ফ্লাইটত যাম। মই অহা বাছখন আৰু ৰাতি 10টা বাজিছে। খাবলৈ সোমালোঁ এয়া আশা বৈষ্ণু ধাবা। চ'ল' ট্ৰেভেল কৰি আছোঁ, চ' অকলে ফোনটো ৰাখি ফটো কেপচাৰ কৰি আছোঁ, টাইম পাছ কৰি স্ক্ৰীন চাইছোঁ অকণমান ৰিফ্ৰেছমেণ্ট। ৰাতি সময় বাঢ়িছে এতিয়া 2:59। মই আছোঁ দেলহি পাবলৈ আৰু সময় আছে 6 ঘণ্টা। চ'ল' ট্ৰেভেল কৰি আছোঁ, চ' কথা কোৱাৰ ইমান অভ্যাস নাই আৰু লাজো লাগে মানুহৰ আগত অকলে অকলে। লগতে থকালে ভাল আছিলে, কথা পাতি থাকিলোঁ হ'লে, উপায় নাই আৰু। ফাইনেলি দেলহি লালকিল্লা 30,000 স্থিত হস্পিটেল। ব্ৰেকফাষ্টটো ইয়াতে কৰি লৈ এতিয়া যাবলৈ লৈছোঁ মই এয়াৰপৰ্ট। গৈ আছোঁ ঘৰত। ফাইনেলি এতিয়া এয়াৰপৰ্ট।
এয়াৰপৰ্টৰ ভিতৰত মিনি পাৰ্ক বহুত ধুনীয়াকৈ ৰাখিছে। আগতে আহিছিলোঁ যদিও মানে মই চোৱা নাছিলোঁ আৰু চাই ধুনীয়া দেখিবলৈ মজা। এয়াৰপৰ্টৰ পৰা আহি ফাইনেলি ঘৰলৈ বুলি বাছত আহি থাকোঁতে এয়াৰপৰ্টৰ পৰা আহোঁতে ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ ইটো সিটো কৰোঁতে, আৰু এতিয়া আহি ঘৰলৈ বুলি আৰু ৰাওনা গাঁৱত অকলে অকলে আহি আছোঁ। দাদা ঘৰৰ পৰা স্কুটি লৈ পামগৈ আৰু ঘৰ ফাইনেলি। এয়াই আছিলে সৰু মোৰ জাৰ্ণি।